প্ৰিয় দৰ্শক, এজন শান্ত ব্যক্তিৰ 6টা গোপন কথাৰ বিষয়ে জানো আহক। নম্বৰ 1, তেওঁ কম কথা কয় কিন্তু মনটোৱে সকলো নিৰীক্ষণ কৰি থাকে। নম্বৰ 2, সিহঁতৰ বাবে অকলশৰীয়া হোৱাটো শাস্তি নহয়, ই এক আৰামৰ পৰিৱেশ, তেওঁলোকে ভিৰত থাকি ভাল নাপায়। নম্বৰ 3, তেওঁলোকৰ ক্ষমতা বা শক্তি ঘূৰি আহে তেতিয়াহে যেতিয়া তেওঁলোক অকলে থাকে আৰু ভিৰত নাথাকে। নম্বৰ 4, তেওঁৰ ওচৰত সকলো কথাৰে উত্তৰ থাকে কিন্তু তেওঁ সকলো কথাৰ উত্তৰ দিয়াটো দৰকাৰী বুলি নাভাবে। এই স্বভাৱটোৰ বাবে মানুহে তেওঁক অহংকাৰী বুলি ভুল বুজে। নম্বৰ 5, সৰু সৰু কথাতকৈ গভীৰ কথাতহে তেওঁলোকৰ আগ্ৰহ বেছি, তেওঁলোকে আনৰ অনুভৱবোৰ সোনকালে বুজি পায়। নম্বৰ 6, তেওঁ বেছিভাগ মানুহক বিশ্বাস নকৰে আৰু মুকলিকৈ কথা পাতিবলৈ সময় লয় আৰু যেতিয়া মানুহৰ লগত মন মিলি যায় বহুত কথা পাতে। এনে স্বভাৱৰ ব্যক্তি কোনোবা আছে নেকি? যদি আছে কমেণ্ট কৰিব। ধন্যবাদ।